के जोहार आज আর একটা ভিডিও में तो माঝে माঝे এখানে ওরকম আমার নিজের ভিডিও নাই দেনা बहुत के वीडियो दे रहा था। तो आज हमनी के एक किसुमान क्वेश्चन है बहुत मान के कि जय भारत में दूसरा समाज के बा दूसरा जात के की लगी नहीं खाए क्या लगी। तो मैं वो मोर जितना कमेंट काई रहे से मैं ज्ञान छाड़ देती ताकि ये वीडियो देख लेवा ये वीडियो देख लेवा से पीछे खापा यदि हमरे जात यदि आज जय भारत में एकताटा ना हुई तो दसरा मन किरकम पाए फिर भी दसरा मन हमके बहुत सपोर्ट कर रहे हैं एकेलोके लई आमी आग बारिब पारो आबा आग बारिब चेष्टा करू हेतु लई किने जय भारत पार्टीर जन्म ग्रहण करिसिले। আজি आमार जय भारत पार्टीर मेन उद्देश्य लक्ष्यটো हल जे प्रत्येक जाति जनगोष्ठीर মাজত सम अधिकार सम विकास आरो सम मर्यादा। আজি অল অসমত আমাৰ জয় ভাৰত পাৰ্টি সম্পূৰ্ণভাৱে ৰাইজে আকলি লৈছে আৰু ৰাইজে যেনেকুৱা মৰম স্নেহ দি কিনে জয় ভাৰত পাৰ্টিক আকলি লৈছে ইয়াতো মই ভাবো কোকৰাঝাৰ জিলাত আপোনালোকৰ পৰা মৰম অলপ সহাৰি পাম। कारण आमार जी उद्देश्य आছিলে যে অল অসমত आमार जिखिनि आदिवासी मानुह मैक्सिमाम माने बेलेग जातितकै आदिवासी मानुहটো बेसि पिछपरा उन्नति होआ नाय। আজি बीटीसी जेतियार পৰা जन्मग्रहण लाभ কৰিছিল बीटीसी তেতিয়াৰ পৰা আপোনালোকে ভোট দি আছে কিন্তু আজিলৈকে আপোনালোকৰ যি দূৰদৰ্শা हे এনেকৈ আছে ভোট দিছে আপোনালোকে কিন্তু কিবা এটা পাবলৈ দি সক্ষম হ'ব হেতু আজিলৈকে মানে আমি যেনেকৈ দেখা পাও এই কিবাটো উদ্দেশ্যটো মানে কমপ্লিট হোৱা নাই। আপোনালোকৰ খালি ভোটৰ সময়ত আপোনালোকক ব্যৱহাৰ কৰিছে আপোনালোকৰ পৰা ভোট খুজিছে আৰু ভোটৰ বিনিময়ত কিবা এটা উন্নতিৰ কথা কৈছে কিন্তু আজিলৈকে আপোনালোকৰ মানে অলপ কিবাখিনিও মানে ইনসিমান মোৰ কাৰণেও উন্নতি হোৱা নাই বুলি মই ক'ব বিচাৰো। আজি মই বড় মানুহ হলেও জয় ভাৰত পাৰ্টি যেটো মানে প্ৰত্যেক ৰাজনীতি পাৰ্টি প্ৰত্যেক জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ কিবাটো আগবঢ়াই লৈ যাব বিচাৰে। মই সেই হিচাপত মানে জয় ভাৰত পাৰ্টিত অংশগ্ৰহণ কৰিছো জয় ভাৰত পাৰ্টিত যোগদান কৰিছো। মই ভাবো আগন্তুক দিনত জয় ভাৰত পাৰ্টিত আপোনালোকেও যোগদান কৰি কিনে জয় ভাৰত পাৰ্টিৰ হাতটো মজবুত কৰক কাৰণ জয় ভাৰত পাৰ্টিৰ উন্নতি মানে ৰাইজৰ উন্নতি। আজি ৰাইজৰ উন্নতি হ'বলৈ হলে মেইনলি একদম আদিবাসী ৰাইজক মই ক'বলৈ বিচাৰো যেটো আদিবাসীৰ ছাত্ৰ সন্থাৰ পৰা জন্মগ্ৰহণ লাভ কৰা এটা পাৰ্টি জয় ভাৰত পাৰ্টি। আজি আদিবাসী মানুহে যদি পৰৱৰ্তী সময়ত নিজৰ উন্নতিৰ কাৰণে যদি আগবাঢ়িবলৈ হলে আপোনালোকে বেলেগ দলত সহযোগিতা দি লাভ নাই। একদম সিধা অৰ্থত আপোনালোকক চাব জয় ভাৰত পাৰ্টি কাৰণ আদিবাসী প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা ৰাজনৈতিক দল আছে। আমাৰ বড় মানুহৰ UPPL আছে BPF আছে APB আছে ঠিক এনেকুৱা মুছলিম মানুহৰ আপোনালোকৰ AUDF আছে আহোম মানুহৰ আছে আপোনালোকৰ ৰাইজৰ দল আছে ঠিক এনেকুৱা প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ ৰাজনৈতিক দল আছে আৰু সেই ৰাজনৈতিক দলবিলাকে নিজৰ জাতি জনগোষ্ঠীক অলপ হলেও আগুৱাই লৈ যাব পাৰিছে। মই এইখিনি এটা ক'ব বিচাৰো যে আপোনালোকে আজিৰ পৰা বেলেগ দল সংগঠনৰ কথা ভাবাটো বাদ দিয়ক। আপোনালোকৰ নিজৰ জাতি আছে নিজৰ এটা নতুন ৰাজনৈতিক দল জন্মগ্ৰহণ লাভ কৰিছে আৰু এতিয়া আপোনালোকে জানে BTC ইলেকশ্যন সমীপত ওচৰত আহি আছে। এতিয়া জয় ভাৰত পাৰ্টিৰ পৰাও আপোনালোকৰ সমষ্টিত আমাৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব। আপোনালোকে সবে মিলিজুলি আমাৰ জয় ভাৰত পাৰ্টিৰ হাতটো মজবুত কৰক যাতে পৰৱৰ্তী সময়ত আপোনালোকৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে আমাৰ ইয়াত যি কেণ্ডিডেট হি জিতি কিনে আপোনালোকৰ কাৰণে কাম কৰি
লৈ যাব পাৰে, আপোনালোকৰ উন্নতিৰ মুখ দেখাব পাৰে। মই বেছি ক'বলৈ নাযাওঁ, খালি মোৰ 1 নম্বৰ উদ্দেশ্যটো হ'ল কি, আপোনালোকে নিজৰ এতিয়া জাতিৰ যি আদিবাসী লোকৰ পৰা যি আপোনাৰ জয় ভাৰত পাৰ্টি নতুন দল গঠন কৰা হৈছে, আপোনালোকে মানে নিজৰ জাতিৰ দল হিচাপত আকোৱালি লওক, মৰম দিয়ক। পৰৱৰ্তী সময়ত আপোনালোকে যি জয় ভাৰত পাৰ্টিৰ পৰা কেণ্ডিডেট প্ৰক্ষেপ কৰা হ'ব তাক জয়যুক্ত কৰক। মই সেইখিনি কৈ কিনে মোৰ বক্তব্যটো সামৰিলো।